নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল তথা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। বীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভোগী আন কোনো নাই। চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীনভাৱে জীয়াই থাকিব নোৱাৰে। পাপেৰে কিছু লোকৰ উন্নতি হয়, আন বহুতৰ ভাল কামেৰেও পতন ঘটে। তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীয়াই থকা, এয়া মোৰ প্ৰাৰ্থনা। যিটো জীৱনক প্ৰেমে প্ৰতাৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱায়, সেইটোৱেই হ'ল ভাল জীৱন। সকলো বিজ্ঞানৰ আৰম্ভণি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে। আন মানুহৰ বিষয়ে সঁচা কথা ক'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে, মূৰ্খই শিকে নিজৰ ভুলৰ পৰা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।